নমস্কাৰ স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে অন্তৰৰ পৰা আৰু আপোনালোকে এতিয়া চাব আৰম্ভ কৰিছে ভৃগু ব্লগছ আৰু ভৃগু ব্লগছ চাই থকা প্ৰত্যেকজন দৰ্শকলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। তো আজিৰ ভিডিঅ'টোতো এনেকুৱা হৈছে যে মই এটা টেকন'লজি ভিডিঅ' বনাম, বেছি দীঘল নকৰোঁ, শ্বৰ্ট কৰি দিম। জাষ্ট এটা কথাৰ কাৰণে আজিৰ ভিডিঅ'টো বনাম। আৰু কথাটো কি মই কৈ দিছোঁ, কথাটো যে বহুতে ভাবে যে ফেচবুক আৰু ইউটিউব, কাৰণ ফেচবুক আৰু ইউটিউব কৰি থাকিলে নহ'ব ন, পইচাটো মেইন লাগিব না। তো সেই পইচাটো কেনেকৈ সেই এটা প্লেটফৰ্মৰ পৰা পোৱা যায়, আজি মই ফেচবুকতো ক'ম, ইউটিউবতো নকওঁ। সেই ফেচবুকে এটা ভিডিঅ'ৰ বিনিময়ত কিমান টকা দিয়ে, এই সকলোখিনি কথাৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰি মেইন টপিকলৈ যাম। মেইন কথাটো এনেকুৱা যে ফেচবুক আৰু ইউটিউব এই দুটা বেলেগ বেলেগ প্লেটফৰ্ম। আপোনালোকে বহুতে চাগে জানে যে ইউটিউবে বহুখিনি মানে কি এটা ভিউজ লিমিটৰ ওপৰত টকা দিয়ে, কিন্তু ফেচবুকে কি হিচাপত টকা দিয়ে সেইটো মই কৈ আছোঁ। আচলতে ফেচবুকে বহুতে ভাবিব পাৰে যে ফেচবুকৰ পৰা বহুত টকা ইনকাম কৰিব পাৰি। আচলতে সেইটো নহয়। ফেচবুকে ইমান বেছিও টকা নিদিয়ে যে ইউটিউবে যেনে এটা পৰিমাণত ধৰি লওক 10,000 ভিউজ হ'লে ইউটিউবে টকা দিয়ে, ঠিক তেনেদৰে ফেচবুকে ইমান এটা বিনিময়ত পইচা নিদিয়ে। ফেচবুকে মেইন কথা কি হৈছে যে বহুতে ভাবে 1000 ভিউজত, আচলতে 1000 ভিউজত ফেচবুকে অলপো টকা নিদিয়ে। ফেচবুকে যিবিলাক ভিডিঅ' হয় সেই ভিডিঅ'বোৰৰ ওপৰত যিটো লিমিট ৰাখিহে টকা দিব। আৰু ভিডিঅ'টোত যদি আপুনি পইচা ইনকাম কৰিব বিচাৰে, সেই পইচা পোনপ্ৰথমতে 5000 ভিউজ হোৱাৰ ফলত ফেচবুকে $1 দিব। ভাবক, 5000 ভিউজ হোৱাৰ ফলত $1, অৰ্থাৎ USA হিচাপত $1 মানে ইণ্ডিয়ান ৰুপিছত 80 টকা। যদি আপোনালোক মই এনেকৈ বুজাই দিব লাগে তেনেহ'লে ইণ্ডিয়ান ৰূপত 80 টকা হয়। গতিকে ফেচবুকত আপোনালোকে যদি ভিডিঅ' আপলোড কৰিছে, সেই ভিডিঅ'ৰ বহুত টকা নাহে। 5000 ভিউজ হ'লেহে $1। ঠিক তেনেহ'লে কেতিয়াবাতো 10,000 ভিউজ হ'লেও ফেচবুকে ইমান বেছি টকা নিদিয়ে। কেতিয়াবা 10,000 ভিউজ হ'লে হায়েষ্ট $2, বা কেতিয়াবা যদি ভিউজ অলপ বৃদ্ধি হয় $3। কিন্তু আমাৰ ইণ্ডিয়াত এটা প্ৰব্লেম যে ইণ্ডিয়াত যিবিলাক ভিডিঅ' বনোৱা হয়, ফেচবুকত আপলোড কৰা হয়, সেই ভিডিঅ'সমূহ যদি আমি ইণ্ডিয়াৰ ভিতৰৰ দেশত মানে কি ইণ্ডিয়াৰ ভিতৰৰ ৰাজ্যসমূহত চাব বিচাৰোঁ, তেতিয়াহ'লে তাত ভিউজ বহুত কম আহে। যদি সেই ভিডিঅ'টো অল কাণ্ট্ৰিবিলাক আছে, সেই অল কাণ্ট্ৰিবিলাকতো ইণ্ডিয়াৰ যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'বিলাকতো প্ৰায়ভাগ নাযায়েই। গতিকে বহুত কম টকা সেই ফেচবুকৰ পৰা যায়। যদি আমাৰ যিবিলাক ভিডিঅ' আছে, ফেচবুকে যিবিলাক আমি ভিডিঅ' আপলোড কৰোঁ, সেই ভিডিঅ'সমূহ আমাৰ বাহিৰৰ যিবিলাক দেশ আছে সেই দেশবিলাকতো সেইবোৰ ভিডিঅ' প্ৰচাৰ নহয়। অকল ভাৰতৰ বিভিন্ন ৰাজ্য যেনেকুৱা পশ্চিমবংগ হওক, নেক্সট হওক মুম্বাই হওক, এনেহেন মানে কি আমাৰ দেশখনৰ অন্তৰ্গত থকা ৰাজ্যসমূহতে সেই ভিডিঅ'সমূহ প্ৰচাৰ হয়, বাহিৰৰ দেশসমূহত নাযায়। গতিকে ইমান বেছিও টকা নাহে। যদি সেই ভিডিঅ'সমূহ আমাৰ যিবিলাক কাণ্ট্ৰি আছে, ইউনাইটেড কাণ্ট্ৰিবিলাক আছে, ৰাছিয়া আছে, সেই সকলোবোৰত যদি সেই ভিডিঅ'বিলাক প্ৰচাৰ হ'লহেঁতেন, তেনেহ'লে চাগে এই পইচাটো বৃদ্ধি পালেহেঁতেন। কিন্তু নাভাবিব ফেচবুকে বহুত বেছি টকা দিয়ে। ফেচবুকে 5000 ভিউজ হ'লে হে $1 দিয়ে। আৰু এই ভিডিঅ'টো মই এই কাৰণে বুজাই দিছোঁ যে ফেচবুকৰ পৰা বহুতে ভাবিব পাৰে যে বহুত টকা ইনকাম কৰিব পাৰি ফেচবুকৰ পৰা। আচলতে ফেচবুকৰ পৰা ইমান বেছিও টকা ইনকাম কৰিব নোৱাৰি। বহু কম পৰিমাণৰ টকাহে ইণ্ডিয়াত পায়। ইণ্ডিয়াত, বাহিৰৰ দেশবোৰত কথা কোৱা নাই, ইণ্ডিয়াত পায়। গতিকে আজিৰ ভিডিঅ'টো জাষ্ট মই এইখিনিয়ে বুজাই দিলোঁ ফেচবুকৰ মাধ্যমটোত কেনেকৈ টকা ইনকাম হয়। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু কমেণ্টত কিবা যদি জানিব লগা আছে ক'ব। এটা সৰুকৈ টেকন'লজি ভিডিঅ', আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।